নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমীয়া কেইটামান মহৎ লোকৰ বাণীৰ বিষয়ে। যিকেইটা মহৎ লোকৰ বাণী তোমালোকে শুনিলে নিজৰ জীৱনৰ লক্ষ্যত সহজভাৱে উপনীত হ'ব পাৰিবা। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু ভিডিঅ'টো এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছা চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে ব'লা পলম নকৰাকৈ আজি ভিডিঅ'টোক আৰম্ভ কৰোঁ। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। এই মহান বাণীটিৰ কথা হৈছে পিয়েৰ টেলহাৰ্ড। কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে। এই মহান বাণীটিৰ কথা হৈছে বেইলি। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। এই মহান বাণীটিৰ কথা হৈছে এৰিষ্টটল। জীৱনটো এক মহৎ উপহাৰ। যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত। এই মহান বাণীটিৰ কথা হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। এই মহান বাণীটিৰ কথা হৈছে মাৰ্গাৰেট বুনেন। শিক্ষাৰ উদ্দেশ্য সঁচা আৰু সঠিক। এই মহান বাণীটিৰ কথা হৈছে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ। শিক্ষাই শক্তিশালী অস্ত্ৰ। এই মহান বাণীটিৰ কথা হৈছে নেলছন মেণ্ডেলা। শিক্ষাই হৃদয়ক প্ৰফুল্লিত কৰে। এই মহান বাণীটিৰ কথা হৈছে এডগাৰ গেষ্ট। শিক্ষাই মস্তিষ্কক বিকাশিত কৰে। এই মহান বাণীটিৰ কথা হৈছে জৰ্জ এলিয়ট। শিক্ষাই জীৱনক সৌন্দৰ্যৰূপে গঢ়ায়। এই মহান বাণীটিৰ কথা হৈছে ৰবাৰ্ট ফ্ৰষ্ট। শিক্ষাই জীৱনৰ অভিযোজনৰ উপায়। এই মহান বাণীটিৰ কথা হৈছে চাৰ্লছ ডাৰউইন। শিক্ষাই মুক্তিৰ চাবি। এই মহান বাণীটিৰ কথা হৈছে উইনষ্টন চাৰ্চিল। শিক্ষকসকল সমাজৰ অন্তৰাত্মা। এই মহান বাণীটিৰ কথা হৈছে এৰিষ্টটল। শিক্ষাৰ কাৰণে শিক্ষকসকলৰ প্ৰয়োজনীয়তা অপৰিসীম। এই মহান বাণীটিৰ কথা হৈছে আলবাৰ্ট আইনষ্টাইন। শিক্ষকসকল হ'ল জীৱনৰ পৰিৱৰ্তনশীল সংগী। এই মহান বাণীটিৰ কথা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। শিক্ষক এজন পথ প্ৰদৰ্শক আৰু অনুপ্ৰেৰক। এই মহান বাণীটিৰ কথা হৈছে মহাত্মা গান্ধী। শিক্ষাই হ'ল সকলো উন্নতিৰ চাবি। এই মহান বাণীটিৰ কথা হৈছে ডক্টৰ APJ আব্দুল কালাম। শিক্ষাই হ'ল শক্তিশালী অস্ত্ৰ, যাৰ দ্বাৰা বিশ্বক পৰিৱৰ্তন কৰিব পাৰি। এই মহান বাণীটিৰ কথা হৈছে নেলছন মেণ্ডেলা। এজন শিক্ষক, এজন শিশু, এখন কিতাপ আৰু এখন কলমে বিশ্বক পৰিৱৰ্তন কৰিব পাৰে। এই মহান বাণীটিৰ কথা হৈছে মালালা ইউসুফজাই। শিক্ষাই হ'ল অন্ধকাৰৰ পৰা পোহৰলৈ যোৱা পথ। এই মহান বাণীটিৰ কথা হৈছে হেলেন কেলাৰ। শিক্ষাই জীৱনৰ অভিযোজনৰ উপায়। এই মহান বাণীটিৰ কথা হৈছে চাৰ্লছ ডাৰউইন। শিক্ষকৰ আদৰ্শই সমাজৰ উন্নতিৰ মূল চাবি। এই মহান বাণীটিৰ কথা হৈছে চাৰ্লছ ডিকেন্স। শিক্ষা মৰমৰ ভাষা। এই মহান বাণীটিৰ কথা হৈছে মাদাৰ টেৰেছা। শিক্ষাৰ উদ্দেশ্য হৈছে শিশুৰ প্ৰাকৃতিক বিকাশ। এই মহান বাণীটিৰ কথা হৈছে জিঅ' জাক ৰুছো।
শিক্ষাই মুক্তিৰ চাবি। এই মহান বাণীটিৰ কথা হৈছে এলেনাৰ ৰুজভেল্ট। শিক্ষাই জীৱনক সূৰ্যৰ দৰে আলোকিত কৰে। এই মহান বাণীটিৰ কথা হৈছে জাৰ্মান ৰুলাণ্ড। তেন্তে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছা চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।